তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ মৰমৰ ইউটিউব চেনেল হিমংগৰ টকা অফিচিয়েল। তো গাইছ আজি গৈ আছোঁ মই মুকুট দাদাৰ ঘৰত। তো গাইছ কিবা কৰিছোঁ আপোনালোকে কষ্ট গাইছ তাতে গৈ য'ত বনাই আছোঁ। তো গাইছ আমি ইয়াতে শ্বুটিং কৰিব আহিব গৈছোঁ গাইছ দোকানখনত। ইয়াতে গাইছ শ্বুটিং কৰি আছে। তো গাইছ আপোনালোকক অলপ শ্বুটিং দেখুৱাম অলপ দেৰিকৈ মোৰ যেতিয়া চিন আহিব। এইদৰে হৈ আছে গণেশ আমাৰ গণেশ। কিবা এটা কৰাৰ আগত পিছৰ পৰা 10 বাৰ ভাবিছে। ৰলিং একশ্যন। ৰলিং একশ্যন। 10 বাৰ ভাবিছে দোকান। তো গাইছ আমি শ্বুটিং কৰি আহি গ'লোঁ তাৰ লগত। এতিয়া ঘৰত গৈ আছোঁ। ভিডিঅ'টো কালি চোৱা গাইছ, কালি আহিব ANG প্ৰডাকশ্যন। গাইছ লিংক ডেছক্ৰিপশ্যনত থাকিব।